নমস্কাৰ, আপোনালোক সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহি আছোঁ মাৰ ঘৰত। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই, সেয়েহে ভিডিঅ'টো অলপ দীঘলীয়াকৈ আনিছোঁ। এইফালে মই ধেমাজি পাই গ'লোহি। এইডোখৰ মই এপেচিটিতে আহিলোঁ। এইখন হৈছে মৰিধল কলেজ। ইয়াতে মই পঢ়িছিলোঁ। প্ৰায় 5মান বজাত মই ঘৰ আহি পাই গ'লোহি আৰু দেখিলোঁ দেউতাই মানে গধূলি টাইমত মাছ আনিছিলে। লোকেল মাছ হয়, মাগুৰ মাছ, শিঙি মাছ আৰু গৰৈ মাছ। মই শিঙি মাছ আছিলে বুলি নাজানিছিলোঁ, হাতখন পটককৈ দি দিছিলোঁ, সেইকাৰণে হাতখন আকৌ ভালদৰে দিছোঁ। আৰু এইফালে মই মাগুৰ মাছ দুটা কাটি পিনে চেংমৰা শাকৰ লগত মাৰ বাবে বনাব লৈছোঁ। মাৰ যিহেতু অপাৰেশ্যন হৈছিলে, সেইবাবে চিম্পুলকৈ বনাইছোঁ, একো মছলা ইউজ কৰা নাই দেই। এইফালে আকৌ মই বনাব লৈছোঁ অলপ গাহৰি মাংসখিনি আগত দিছোঁ, তাৰপাছত দিছোঁ মই পিঁয়াজ, এইফালে দিছোঁ আদা নহৰু জিৰা অলপ। গাহৰি মাংসটো মই চেম একেই, মছলা কম ইউজ কৰোঁ, খাই ভাল পাওঁ কমকৈ দিলে মানে। এই পাতটো হৈছে মিঠা মৰা পাত। এই পাতটো আচলতে গাঁঠি দি দিলে খাবলৈ বেছি ভাল হয়, কিন্তু মোৰ লগত ইমান সময় নাছিলে, সেইবাবে এইদৰে দিলোঁ। এইফালে দিছোঁ মানধনিয়া পাত, একদম শেষত দিছোঁ নৰসিংহ পাত। এইফালে মোৰ মাংস হৈ গ'ল। মাংসটো পিছে খাবলৈ বৰ সোৱাদ হৈছিলে। নেক্সট ডে ওলালোঁ, মা যিহেতু চেকআপৰ ডেট আছিলে, আমি আহি পাই গ'লোহি বগীবিল আৰু কিছু সময়ৰ পাছতে পালোঁহি মেডিকেল কলেজ। প্ৰথম আহিলোঁ মই পেথলজি ডিপাৰ্টমেণ্ট, ওপৰতে আছিলে মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্ট। মই ভাবিলোঁ ৰিপৰ্টটো আগতে লৈ ল'লে ডক্টৰক দেখাবলৈ সুবিধা হ'ব, সেইবাবে আগতীয়াকৈ ৰিপৰ্টটো লৈ ল'লোঁ। প্ৰায় 18 ডেজমান লাগে ৰিপৰ্টটো আহি পালেহি। আৰু সিফালে আকৌ মই মাক OPD তাতে বহাই থৈ আহিছিলোঁ। সেইদিনা পিছে বহুত গৰম আছিলে দেই, ইমান গৰম পৰিছিলে, বাহিৰতে অলপ ৰ'লোঁ আৰু ডক্টৰকো দেখালোঁ। সকলোবোৰ চব নৰ্মেল আছে, মনটো ভাল লাগিলে সেইবাবে। সিফালে আকৌ মানে আজি কিছুদিনৰ পৰা দেউতাও মানে দাঁতৰ প্ৰব্লেম হৈ আছিলে, সেয়েহে দেউতা গ'ল ডেণ্টেল কলেজত দাঁত দেখাবলৈ। আমাৰো কামবিলাক হৈ গ'ল যিহেতু তাতে লগ হ'লোহি। যেতিয়া ডাক্তৰে ক'লে আপোনাৰ চিলনিবিলাক শুকাইছে বুলি, তেতিয়া মাৰ মুখত হাঁহি ওলাইছে। আৰু এইফালে মাৰ মেডিচিনবিলাক লৈ ল'লোঁ। তাৰপাছত আমাক খুব ভোক লাগিছিলে। মই বিতুপন দাৰ ভিডিঅ' চাই থাকোঁ, কিন্তু হোটেল লণ্ডনত সোমোৱা নহয় এদিনো, সেয়েহে এবাৰ সুযোগটো হ'ল, তাতে সোমালোঁ। লণ্ডন স্পেচিয়েল থালি নাখালোঁ এইবাৰ, নেক্সট টাইম আহিলে খাম। মই অৰ্ডাৰ কৰিছিলোঁ হাঁহৰ মাংস, যিহেতু মই গাহৰি মাংস খাই আছিলোঁ, সেইবাবে হাঁহ মাংস অৰ্ডাৰ কৰিলোঁ। মা দেউতা দাদাজনে খালে মাছ। আৰু তেওঁলোকৰ ষ্টাফৰ ব্যৱহাৰ খুব ভাল হয়। তেওঁলোকৰ দুখন দোকান আছে, এখন আছে ডিব্ৰুগড় মেডিকেল কলেজৰ ওচৰত, আনখন আছে ডিব্ৰুগড় ফালৰ পৰা আহিলে মানে ইউনিভাৰ্চিটি পাবগৈ নালাগে, লেফ্ট ছাইডে পাব, হোটেল লণ্ডন বুলি লিখা আছে। মোৰ খানা খাই খুব ভাল লাগিলে আৰু মা দেউতাও কৈছে খানা ভাল আছিলে বুলি, সেইবাবে মই ক'লোঁ কথাটো। আপোনালোকেও আহিব পাৰে, নিশ্চয় ভাল পাব। তাৰপাছত ঘৰ আহি পালোঁহি আৰু মই ভাবিলোঁ মামাহঁতৰ ঘৰতো যোৱা নাই বহুত দিন, সেইবাবে মামাহঁতৰ ঘৰত গৈ আহোঁ এপাক। এইফালে আমি মামাহঁতৰ ঘৰত আহি পালোঁহি। এই যে ট্ৰফিটো দেখিছে, হাইটটো মোৰ সমান ওখ হ'ব, মই জুখিছিলোঁ। আৰু আমি সকলোৱে মিলি প্ৰসাদ খালোঁ, পোৱালীকেইটাও খুব খেলিলে। এইফালে আমাৰ মামা ডাঙৰ এগৰাকী বোৱাৰী হয়। আৰু তাৰপাছত গ'লোঁ ডাঙৰ মামাহঁতৰ ঘৰত, সকলোকে লগ পালোঁ, খুব ভাল লাগিলে, যিহেতু বহুত দিনৰ পাছত আহিলোঁ। তাৰপৰা ঘৰত আহিলোঁ, ৰাতিলৈ কুকুৰা নিবৰ কাৰণে এঠাইত আহিলোঁ। এইফালে কুকুৰাবোৰ উঠি আছে, ওপৰত উঠি আছে। জুখিলোঁ 3 কেজি নে 3.5 কেজি হৈছিলে, দুটা ল'লোঁ। তাৰপৰা ঘৰত আহি এইফালে মামাই গুচাই দিলে। আৰু তাৰপৰা দেউতাই আনিছিলে লোকেল মাছ, মাগুৰ, কুচিয়া এনেকৈ আছে। আমাৰ পোৱালীয়ে জাহ্নৱে মানে মাগুৰ মাছ খুব খাই ভাল পায়। এইফালে চাওকচোন, মুৰ্গীটো মাংস ভালেখিনিয়ে ওলাইছিলে। আৰু ৰাতি খানা মই এতিয়া বনাই আছোঁ, আকৌ নেক্সট ডে পিছে মই ঘৰত যামগৈ। আৰু আজি পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে মতামত জনাব আপোনালোকে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰীমা আহি আছোঁ, বাই।